हेलो बंधुসকল प्रथमे আপোনালোকে Castrol লৈ লব ইটো মই অনলাইন পাৰচেজ কৰা হয় আপোনালোকে যদি অনলাইন পাৰচেজ কৰিব বিচাৰিছে নিশ্চয় কৰিব পাৰে এ মই 1 টেবুলস্পুন অফ Castrol লৈ লৈছো লোৱা হোৱাৰ পিছত নেক্সট মই Rosemary হেয়াৰ এসেনশিয়াল অইল লৈ লৈছো এটো মই পাৰ্পলৰ পৰা অৰ্ডাৰ দিয়া হয় আপোনালোকে যদি অৰ্ডাৰ দিব বিচাৰিছে নিশ্চয় দিব পাৰে মই ডেসক্ৰিপচন বক্সত লিংক দি দিম আপোনালোকে পাৰচেজ কৰি ল'ব মই 4 ড্ৰপস এসেনশিয়াল অইল দি দিছো তাৰ পিছত নেক্সট Almon oil এটো মই লোকাল শপৰ পৰা কিনা হয় অনলাইন কিনা নহয় আপোনালোকে যদি আপোনালোকৰ জিটো হয় Almon oil আছে সেইটো আপোনালোকে ইউজ কৰিব পাৰে পতঞ্জলি Alovera gel ইউজ কৰিছো আপোনালোকৰ জিটো Alovera আছে সেইটো ইউজ কৰিব পাৰে এটো মই হাফ স্পুন Alovera gel লৈ লৈছো এয়া চাব পাৰে হাফ স্পুন Alovera gel and the next coconut oil নিচে আপোনালোকৰ এটো ঘৰতে পোৱা যাব যদি হা নাই তেন্তে আপোনালোকে দোকানৰ পৰা ওচৰৰ দোকানৰ পৰা কিনি আনিব পাৰে 2 টেবুলস্পুন কোকোনাট অইল দি দিছো দিয়া হোৱাৰ পিছত এয়া হল ভিটামিন ই ক্যাপসুল এটা মই উলাই লৈছো উলাই লৈ এটো কেচিৰে কাটি লৈছো কাটি লৈ ইয়াৰ অইল খিনি উলাই লম আৰু এইখিনি আপোনালোকে উইকত দুদিন হে ইউজ কৰিব ৰাতি ইউজ কৰি আপোনালোকে মৰ্নিং চুলিখিনি ওয়াশ কৰি দি দিব চাব পাৰে এইখিনি আপোনালোকে ভাল কৰি মিক্স কৰি দিব গুটেখিনি যাতে ভাল কৰি মিক্স হৈ যায় তাৰ পিছত আপোনালোকে এটা প্যান লব তাত পানী দি দিব হাই ফ্লেমত আপোনালোকে পানীখিনি গৰম হ'ব দিব তাৰ পিছত বাটিটো পানীখিনি তাতে ৰাখি দি দিব যাতে তেলখিনি গৰম হৈ যায় আৰু আপোনালোকে যেতিয়া বাটিটো উলাব কাৰণে যাব তেতিয়া আপোনালোকে ভাল কৰি সেফলি উলাব কাপোৰেৰে নহলে কিবাৰে উলাই দি দিব নহলে আপোনালোকৰ হাতখন পুৰিব পাৰে এয়া ভাল কৰি উলাব উলাই আপোনালোকে হেয়াৰছখিনি টেংগল ফ্ৰী কৰি লৈ লব মই ভাল কৰি আছুৰি লৈ লৈছো টেংগল ফ্ৰী কৰি লৈছো আপোনালোকৰ যদি হেয়াৰৰ প্ৰবলেম হৈ আছে তেন্তে আপোনালোকে মোৰ YouTube চেনেলত গৈ চেক কৰিব পাৰে মই তাত হেয়াৰৰ ওপৰত বহুত কেটা ভিডিও বনাইছো আপোনালোকে তাত চাব পাৰে মই অকমান কৰি চুলিত গুৰিত তেল লগাব লাইছো আপোনালোকে বেছি গৰম তেল চুলিত নলাগব নহলে চুলি ড্যামেজ হৈ যাব অকমান কৰি মই চুলিত এপ্লাই কৰি গৈ আছো আপোনালোকে ভাল কৰি এপ্লাই কৰিব গুৰিটো আৰু লেন্থটো এপ্লাই কৰিব তাৰ পিছত ভাল কৰি অলপ কৰি মাসাজ কৰি দিম আৰু আপোনালোকে মোৰ ভিডিওছবোৰ চাই কেনেকুৱা পালে প্লিজ কমেন্ট কৰি জনাই দিব আৰু যদি ভাল লাগিছে তেন্তে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু যদি বেল আইকনটো দবাই দিয়া না আপোনালোকে প্লিজ দবাই দিব যাতে মোৰ নিউ ভিডিওছবোৰ আপোনালোকৰ নটিফিকেশনত আহি যায় মই চুলি কেডাল ভেনে গাঠিব ওলাইছো ভাল কৰি আপোনালোকে ভেনে গাঠি থৈ দিব লুজ কৰি গাঠি দিব বেছি টাইটলি নকৰিব আৰু মই ওভাৰনাইট ৰাখি দি দিম ভাল কৰি আপোনালোকে লুজ কৰি ভেনিটো গাঠি দি ওভাৰনাইট ৰাখি দি দিব আৰু মৰ্নিং আপোনালোকে হেয়াৰছখিনি ওয়াশ কৰি দি দিব আৰু এইটো মই বাৰে আপোনালোকক কৈছো যে আপোনালোকে উইকত দুদিনহে ইউজ কৰিব যদিহে আপোনালোকৰ হেয়াৰত সুট কৰে আপোনালোকে মাত্ৰ এমাহ ইউজ কৰি চাব বা 15 days ইউজ কৰি চাব যদি আপোনালোকৰ হেয়াৰত সুট নকৰে তেন্তে প্লিজ এভয়েড কৰি দি দিব চাব পাৰে এইখিনি মই ওভাৰনাইট ৰাখি মৰ্নিং ওয়াশ কৰি দি দিছো দিয়া হোৱাৰ পিছত আপুনি হেয়াৰছখিনি চাব পাৰে কেনেকুৱা হৈছে